আপুনি জীৱিকাৰ সন্ধান বিচাৰি হাবাথুৰি খাইছে বা মেট্ৰিক হায়াৰ ছেকেণ্ডাৰী বা বিএ পাছ কৰি এটা কৰ্ম সংস্থাপন আজিলৈকে আপুনি বিচাৰি পোৱা নাই তাৰ সমান্তৰালভাৱে আপুনি বিএ পাছ কৰিছে ঠিকই কিন্তু আপুনি কি কাম কৰিব কি কাম কৰি উপাৰ্জন কৰিব আপোনাৰ জীৱনটোক পোহপাল দিব যদি এনেকুৱা ধৰণৰ বিভিন্ন প্ৰশ্ন আপোনাৰ মনত আছে তেতিয়াহলে আজিৰ এই ভিডিও আপোনালোকৰ কাৰণে হয়তো আজিৰ এই ভিডিওয়ে কিন্তু আপোনাৰ জীৱন সলনি কৰি দিব পাৰে মই এই মুহূৰ্তত উপস্থিত হৈছো বিজনিৰ ষ্টেট বেংক নতুনকৈ ষ্টেট বেংক দিয়া হৈছে স্থানান্তৰ কৰা হৈছে ষ্টেট বেংকৰ নিচেই দাঁতি কাষতে এখন তেওঁলোকে এটা কৰ্ম সংস্থাপনমুখী কৰাৰ বাবে যুৱক যুৱতীসকলক আসলতে এটা আটাইতকৈ ভাল উদ্যোগ বুলি ক'ব লাগিব সেই উদ্যোগ গ্ৰহণ কৰিছে আৰু সেই উদ্যোগটোৰ বিষয়ে মই আপোনালোকক ক'ব খুজিছো তাৰ পূৰ্বে কিছু বস্তু আপোনালোকক দেখাব খুজিছো যদি মোৰ সতীৰ্থই দেখুৱাই দিয়ে ইয়া কেইবাটাও মেচিনাৰী বস্তু ইয়াত দেখিবলৈ পাইছে কি নাম কি কাম এইসমূহ নিশ্চিতভাৱে আপোনালোকে জানিবলৈ পাব কিন্তু যদি আপোনালোকে ইয়ালৈ আহে তেতিয়াহলে আপোনালোকে কৰ্ম সংস্থাপন বিচাৰি পাব কেৱল 2টা মাহৰ ভিতৰত আৰু সেই ইনষ্টিটিউট বা প্ৰতিষ্ঠানটোৰ নাম হৈছে ML Info এইবুলি বিজনিত তেওঁলোকে আহি ওলাইছে আৰু বিজনিত আপোনালোকক মোবাইলৰ কিবোৰ্ড মোবাইলৰ পৰা আইফোন লৈকে মোবাইলৰ যিকোনো কাম কিন্তু আপোনালোকে কেৱল 2 মাহৰ ভিতৰত শিকিবলৈ সক্ষম হ'ব আৰু তাৰ পিছতে কিন্তু আপোনাৰ যি জীৱিকা আপোনাৰ যি কৰ্ম সেই কৰ্ম সংস্থাপন কিন্তু নিজে আপোনালোকে তৈয়াৰ কৰি ল'ব পাৰিব মেচিনসমূহ দেখুৱাই দিছো এতিয়া কথাটো হৈছে 2 মাহৰ ভিতৰত আপোনালোকক প্ৰশিক্ষণ দিব পাৰিবনে নাই বা কিমান টকা খৰচ হ'ব বা মাননি কিমান লোৱা হ'ব আৰু কেতিয়াৰ পৰা আসলতে এই যি ইনষ্টিটিউট ML Info নামৰ যি মোবাইলৰ যাৱতীয় কাম-কাজ শিকোৱাৰ যি ইনষ্টিটিউট সেই ইনষ্টিটিউট আসলতে কেতিয়া মুকলি কৰা হ'ব আপোনালোকে এডমিশন কেতিয়া ল'ব পাৰিব আৰু কিমান খৰচ হ'ব সবিশেষ জনাম এই যি ইনষ্টিটিউটৰ কিছু বিষয়ববীয়াসকল আছে তেওঁলোকৰ পৰা জানিব বিচাৰিম আপোনালোকে কেৱল 2টা মাহত মই পূৰ্বত উল্লেখ কৰিছো কেৱল 2টা মাহত কিন্তু আপোনালোকে ইয়াৰ পৰা মোবাইল ৰিপেয়াৰিঙৰ সফটওয়্যাৰ হার্ডওয়্যার পৰা আৰম্ভ কৰি যিকোনো কাম কেৱল 2 মাহত শিকি কিন্তু নিজৰ ঘৰখনে হওক নাইবা নিজৰ বজাৰখনতে হওক নাইবা ওচৰ পাজৰতে হওক এখন মোবাইল ৰিপেয়াৰিঙৰ দোকান দি কিন্তু স্বাৱলম্বী হ'ব পাৰিব মই আপোনাৰ কাষলৈ আহিব বিচাৰিছো এটা ভাল উদ্যোগ বুলি ক'ব লাগিব বিজনি বুলি ক'লে ভুল কোৱা হ'ব চিৰাঙত পোন প্ৰথমবাৰৰ কাৰণে নামনি অসমতো কি জানি হয়তো পোন প্ৰথমবাৰৰ কাৰণে হয়তো দুই এটা থাকিব পাৰে আমাৰ দৃষ্টিগোচৰ হোৱা নাই ভাল এটা উদ্যোগ যিসকল নিবনুৱা আছে আসলতে তেওঁলোকে 2টা মাহৰ ভিতৰত কৰ্ম সংস্থাপন লাভ বিচাৰি পাব কথাটো কিমান দূৰ হসা কথাটো 100% হসা আমাৰ ইয়াত 2টা মাহ ক্লাস কৰিলে 100% তেওঁ কৰ্ম সংস্থাপন পাব আৰু 2টা মাহ আমাৰ ইয়াত ক্লাস কৰাৰ পিছত তাই আৰু কৰ্মৰ কাৰণে বেলেগ ঠাই ফুৰিব নালাগিব আৰু 5-6-7 হাজাৰ টকাৰ কাৰণে বেলেগৰ দোকানত থাকিব নালাগিব 2টা মাহ ক্লাস কৰাৰ পিছত তাই নিজেই এটা যায় নিজেই দোকান খুলিব পাৰিব এতিয়া কথাটো হৈছে কিমান খৰচ হ'ব এই ইনষ্টিটিউট কেতিয়া আৰম্ভ হ'ব ওপেনিং কেতিয়া কৰিব আপোনালোকে বা কিমান খৰচ হ'ব যদি এটা ধাৰণা দিয়ে আমাৰ এডমিশন প্ৰসেস চলি আছে আৰু আমাৰ ইনষ্টিটিউটৰ ফাৰ্স্ট বেচৰ ক্লাস 1 তাৰিখৰ পৰা ষ্টাৰ্ট হ'ব আৰু 2 মাহৰ কোৰ্স দিয়া হ'ব তাত সফটওয়্যাৰ হাৰ্ডওয়্যাৰ বেসিক এডভান্স আৰু গ্লাস কাটিং কোৰ্সটো এক্সট্ৰা দিয়া হ'ব এই ইন টোটাল কোৰ্স আমাৰ 25000 লাগিব 25000 ত 2 মাহত কমপ্লিট শিকি যাব এতিয়া কথাটো হৈছে আপোনালোকে সাৰ্টিফিকেট প্ৰদান কৰিব নেকি হয় আমি ভ্যালুয়েবল সাৰ্টিফিকেট প্ৰদান কৰিম IAS ৰ দ্বাৰা নিৰ্মাণিত এখন ভ্যালুয়েবল সাৰ্টিফিকেট প্ৰদান কৰিম সেই সাৰ্টিফিকেট অল ইণ্ডিয়াত যিকোনো ঠাইত যায় দোকান দিব পাৰিব সেই সাৰ্টিফিকেট লৈ দোকান দিয়াৰ পিছত কেতিয়াও কোনো এটা কোৱেশ্চন কৰিব নোৱাৰিব যে তুমি কাম কৰ পৰা শিকি আহিছা ধৰক 2 মাহত আপোনালোকে 2 মাহ বান্ধি দিছে 2 মাহত এজন ষ্টুডেন্টে শিকিব নোৱাৰিলে কমপ্লিট নহল কাৰণ প্ৰত্যেকটো ষ্টুডেন্টৰ কিন্তু যি বুদ্ধিৰ ক্ষমতা বুদ্ধাঙ্কৰ ক্ষমতা হে কিন্তু সমান নহয় কিছুমান কম বেছি হ'ব পাৰে 2 মাহত কমপ্লিট নহল তাৰ পিছত কি হ'ব হয় হেতুৰ কাৰণে আমিও এটা ব্যৱস্থা ৰাখিছো যিসকল ষ্টুডেন্টৰ 2 মাহ কমপ্লিট নহব আমি এনেতো ফুললি ট্ৰেইনাৰ কৰিম হিয়তক তথাপিও যদি কাৰোবাৰ কনফিউজ থাকে কিছু বস্তুত
সেইসকলক খালি সেই বস্তুতে আমি এক্সট্ৰা ট্ৰেইনাৰ দিম আৰু সেইটোত বিনামূলীয়া হ'ব, 1 টকাও কষ্ট নালাগিব। আৰু লাষ্ট কথা এইটোৱেই, আমাৰ ইনষ্টিটিউটত ক্লাছ কৰি থকা অৱস্থাতে সেইসকলক এটা 10,000 মান্থলি ইনকামৰ এটা ৰাস্তা ওলাই দিয়া হ'ব। নিশ্চিতভাৱে এই মুহূৰ্তত আটাইতকৈ ভাল কথা, এই ইনষ্টিটিউটত আপোনালোকে অধ্যয়ন কৰি থকা অৱস্থাত বা মোবাইল ৰিপেয়াৰিঙৰ কাম শিকি থকা অৱস্থাতো কিন্তু তেওঁলোকে কৈছে যে 10,000 টকাৰ এটা যি উপাৰ্জনৰ ব্যৱস্থা সেৱা কৰি দিব। আৰু আটাইতকৈ ডাঙৰ কথাটো হৈছে যদি 2টা মাহত আপোনাৰ কোৰ্চ কমপ্লিট নহয়, আপুনি কৰিব নোৱাৰে, তেতিয়াহ'লে যিখিনি সময় লাগিব আপোনাক শিকোৱাতে সেইখিনি ফ্ৰী শিকাব। কেৱল 25,000 টকাৰ বিনিময়ত 2টা মাহত আপুনি কিন্তু কৰ্ম সংস্থাপন বিচাৰি পাব, নিজৰ ভৰিত থিয় হ'বলৈ সক্ষম হ'ব, আনৰ কথা শুনিবলগীয়া নহ'ব। ভিডিঅ'টো যিমান সম্ভৱ শ্বেয়াৰ কৰক, কিয়নো এয়া কিন্তু আটাইতকৈ গুৰুত্বপূৰ্ণ এটা প্ৰতিবেদন বুলি ক'ব লাগিব সম্প্ৰতি সময়ছোৱাত। যি সময়ছোৱাত দেখিবলৈ পোৱা গৈছে সমগ্ৰ অসমকে ধৰি ভাৰতবৰ্ষত নিবনুৱা সমস্যাই গ্ৰাস কৰিছে, তেনেস্থলত এই ভিডিঅ' কিন্তু যথেষ্ট গুৰুত্বপূৰ্ণ। যিমান সম্ভৱ শ্বেয়াৰ কৰক। আৰু স্ক্ৰীনত এই মুহূৰ্তত দেখিবলৈ পাইছে নম্বৰ দিয়া আছে, এই নম্বৰত যোগাযোগ কৰি কিন্তু আপোনালোকে তেওঁলোকৰ লগত মত বিনিময় কৰিব পাৰিব। ইয়াৰ সমান্তৰালভাৱে আপোনালোকে যদি বিজনী যি মাৰুতি লজ, সেই মাৰুতি লজৰ ওচৰত যদি আহে, তেতিয়াহ'লে কিন্তু তেওঁলোকৰ যি ML ইনফো নামৰ যি শৈক্ষিক প্ৰতিষ্ঠান আচলতে মোবাইল ৰিপেয়াৰিঙৰ, সেয়া দেখিবলৈ পাব।